আকৌ নতুন এটা ভিডিঅ'লৈ তোক সকলোকে স্বাগতম জনাইছোঁ। আজি তাৰমানে তিনিচুকীয়াত আছোঁহি, মানে জানো বাৰু কিছুমানে হয়তো নেজানো। তাৰপাছতে আমি থকা ৰুমটোৰ ওচৰতে দীপলিনা আহিছে। দীপলিনা বুলি যে এনেই চাবলৈ মন যায়, হয় নহয় বাৰু? হ'লেও মই একদম টোপনি গৈ পাইছিলোঁ, একদম জ্ঞানটোৱে একদম তুলি অৱস্থা বেয়া। তাৰমানে ওলাই দেখা নাই কিটো গৈ আছে, ওলাই মেলি ৰেডি। তাকে ময়ো এতিয়া ওলাই আছোঁ। জোতাযোৰ ধুইছিলোঁ, সেইটো বাৰুকে নুশুকালে, এনেকেই পিন্ধিব লাগিব এতিয়া। যি হ'লেও তহঁতি ভিডিঅ'টো চাই থৈ দিয়া দেই। যি হ'লেও মানে এতিয়া ওলাই ল'লোঁ, সেই হ'লেও এতিয়া গৈছাগা। এয়া চবফালে মানুহে মানুহ। দীপলিনা আহিব বুলি গোটেইখনে কেনেকুৱা মানুহ হৈছে চাওক। আপুনি এবাৰ আহিব, এতিয়াতো অলপ কমেই দেখিছে, পিছত যেতিয়া দীপলিনা উঠিব এই বোকাবোৰ খালী জেগাবোৰ ফুল হৈ যাব মানুহে। দীপলিনাটো কিমান কেলাখ বা কেইহাজাৰ বা কেইটকাত আহিছিলে নেজানো, কিন্তু একদম 5 লাখ টকীয়া এটা বিহু দল আহিছিলে, বিহু দল। তাৰমানে সেই বিহু দলটো একদম ঢোল পেঁপা বাঁহী গহনা বা একদম মানুহ ধেৰ আছিলে, 50টামান আছিলে। আৰু সেইটোৱে 1 ঘণ্টামান নাচিলে বাগিলে দেই। সেই নাচটো এতিয়া আপোনালোকক দেখুৱাম, তো অলপ চাবি আৰু। বহুত দীঘল আধা ঘণ্টামান সেইখন ইমান দেৰি তহঁতক দেখুৱাই থাকিলে মানে মোৰ নেট পেক এনেই নেপাং, সেইখিনি এদাই আহি থাকিব। যি হ'লেও কাটি দিছোঁ। তাৰপিছত যি হ'লেও চা, একেবাৰে লাষ্টৰ ডোখৰ দেখুৱাইছোঁগৈ, একদম এনেকৈ খেৰেংকৈ নাচিব এতিয়া। সেইডোখৰ দিছোঁ, সেইডোখৰ চাবি। তাৰপিছত একদম দীপলিনা চাম, ঢোল বাজন চাম দেই। এতিয়া তহঁতক অলপমান ঢোল বাজন দুখাম, এনেকুৱা মজাকৈ উল্টা জঁপিয়াই একদম ডাং এডালত একদম উল্টাকৈ নাচিছিলে। একদম ক'ব নালাগে, তহঁতি চা, মুঠতে চাবি, চাই মেলি একদম কমেণ্ট কৰি দিবি ধুনীয়াকৈ কেনেকুৱা লাগিলে কেনেকুৱা নেলাগিলে দেই। বাকীখিনি চাই চালে, ঢোলো চালে, নাচো চালে, বিহু চালে, হয় নাই? এতিয়া আমি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। পাহৰি দিছিলোঁ, দীপলিনা ডেকা। একদম আজি একদম এনেকুৱা নাচিম, এতিয়া চাবি না মানুহখনে কেনেকৈ নাচিব।
ধুনীয়া ডেকাই গান গোৱাই একদম গাই আছে, নাচি আছে একদম। প্ৰথম বল যিহে বোকা আছিলে ঐ, তাৰপিছত মানে বোকা ক'ত পলালে নিজে নাজানো। যি হ'লেও আমি এতিয়া গৈ থাকোঁ, 2টামান বাজিলেগৈ, 3, 4, 5টামান গান শুনিলোঁ চাগে ন, 5টা। যি হ'লেও একদম কঁকালটো বিহাইছে, বহিবলৈ চিট এখনেই নাপাওঁ। সেই তাকে বুলি আকৌ বোকা, বোকাটো বাদ দেচোন, ইমান হেৰিয়ততো বোকা শুন ফেনেকি একদম চব পকা থাকিলে আৰু বাদ দে বোকা। বাকী কঁকালটো বিহাইছেগৈ আৰু টোপনি অহা নাই বাৰু, নাচি থাকিলে আকৌ টোপনি আহে ন, একদম যিহে বাও লাগে ঐ মানুহখনে এনেকৈ যেতিয়াও তাৰমানে আৰু ইফালে ছোৱালী সিফালে ছোৱালী, আগফালে ছোৱালী পিছফালে ছোৱালী। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। ৰাতি মালিকে গেটখন মাৰি থৈ তলা মাৰি থৈ দিলে। এতিয়া দেখা নাই ন, চোৰৰ নিচিনা আহিবলগীয়া আছে। এইটো চাচোন, চাই জ্ঞানটো চা কেনেকুৱা টকা আহিছে। দীপ লিনাক চাই মোৰ জোতাৰ অৱস্থা চোৱাবে। বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই। এতিয়া হ'ব, টাটা, বাই বাই। লগ পাই আছোঁ অন্য এটা ধামাকাদাৰ ভিডিঅ'।